ধন্যবাদ। আজি বিয়াৰ পিছত একদম 3 মাহেই হ'ল তুমি মোক ক'তো ফুৰাব নহয় আৰু এই যে অকণমানিটো আহিছে সি অহাৰ পৰা অলপ বেছিয়ে মানে তুমি মোৰ প্ৰতি একেবাৰে কেয়াৰিং হৈছা ক'তো ওলাবই নিদিয়া আজি ইমান দিনৰ মূৰত গণেশগুৰি আহিছোঁ এই চোৱা না এই চোৱাচোন এই আমি যে আহিছিলোঁ বিয়াৰ আগতে এই যে দাদাজন যে ইমান ধুনীয়া চাহ বনাই নহয় প্লিজ बोला ना चाय कप खाओ बोला ना रबा ए नीरा নহয় নে আমাৰ লগত যে পঢ়িছিলে কলেজত পঢ়িছিলে যে নীৰা চা চোৱা শুনা তুমি এটা কাম কৰা নহলে তুমি দাদাৰ ওচৰত যোৱা চাহৰ অৰ্ডাৰটো কৰি দিয়া মই নীৰা কতকে গৈ পেলাই মাত এখাৰ লগাই আহোঁ হা তুমি তাতেই থাকিবা হা মই আহি আছোঁ নীৰাক এবাৰ মাত লগাই তাইকো লৈ আহিম ভাল লাগিব জানা তিনিওটাই ঠিকছে আড্ডা দিম বহুত ভাল লাগিব ঠিক আছে যা ইমান ভাল লাগিছে ইমান দেখিছোঁ ইমান ভাল লাগিছে বহুত ভাল লাগিছে বহুত বদলি গ'ল ক'তো হ'লেও এই মোৰ আৰু যাবানে আৰু তোমাৰ বহুত মৰম কৰে একদম কি কবি আৰু এনেকুৱা হোৱাৰ পৰা যে একেবাৰে এৰাই নিদিয়ে মোকতো নেখাবি এনেকুৱা কৰে নহয় কি যে আনি দিব নহয় একদম কিহৰ শব্দ ধোঁৱা দেখোন ধোঁৱা অভিনয় কৰে ধন্যবাদ জনাইছোঁ ধন্যবাদ মই প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ পিছৰ প্ৰতিযোগীক আগবাঢ়ি আহিবলৈ